নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী হৃদয় ৰঞ্জন ৰাজবংশী। মই সকলোকে মোৰ ইউটিউব চেনেল ৰঞ্জন ব্লগলৈ স্বাগতম জনালোঁ। এইটো ভিডিঅ' বনোৱাৰ আগত মই এটা কথা কৈ লওঁ যে মই এজন ষ্টুডেণ্ট হয়, সেইকাৰণে মোৰ মনত কেনেকুৱা ধৰণৰ খেলি মেলি ঘটি আছে বা মোৰ বুলি নহয়, গোটেই যিমানবোৰ ষ্টুডেণ্ট আছে এতিয়া HS দিয়া আৰু HLC দিয়া, বিশেষকৈ সেৱা বৰ্ডৰ CBSEটো কেঞ্চেল কৰিলেই, সেৱা বৰ্ডৰখিনিৰ কথা কৈছোঁ। তেওঁলোকৰ মনত কেনেধৰণৰ তাৰমানে খেলি মেলি ঘটিছে তাৰ ওপৰত মই ভিডিঅ'টো বনাব খুজিছোঁ। মই বুলি নহয়, বহুতো ইউটিউবাৰে বৰ্ড এক্সামৰ ওপৰত ভিডিঅ' দি আছে। এটা বস্তু বুজি পোৱা নাই যে CBSEয়ে ক্লাছ 12ৰ এক্সাম পষ্টপন কৰিছে আৰু ক্লাছ 10ৰ এক্সাম কেঞ্চেল কৰিছে। সেইটো অনুসৰণ কৰি আমাৰ সেৱা বৰ্ডে কিয় সেইটো কৰিব পৰা নাই, মই সেইটো বস্তু বুজি পোৱা নাই। ক্লাছ 10ৰ মানে HLC এক্সামটো এনেকুৱা এটা এক্সাম যিটো নিদিয়াকৈ ফাৰ্ষ্ট ইয়াৰ মানে ক্লাছ 11ত প্ৰমোট হ'ব পাৰে। এইটো সেইকাৰণে CBSEয়ে ক্লাছ 10ৰ এক্সামটো কেঞ্চেল কৰি দিছে। তেওঁলোকৰ কাৰণে ক্লাছ 10ৰ এক্সামটো কেনেকুৱা সেইটো তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু আমাৰ সেৱা বৰ্ডে এতিয়ালৈ একো ক'ব পৰা নাই যে এক্সাম হ'ব নহ'ব। এটা কথা কোৱাটো সহজ যে পঢ়ি থাকা, এক্সাম হ'বনে নহয় সেইটো বাদ দিয়া যে পঢ়ি থাকা। এইটো কোৱাজনৰ কাৰণে বহুত সহজ, কিন্তু এতিয়া চবতকৈ প্ৰেছাৰ বেছি হৈ আছে অকল ষ্টুডেণ্টখিনিৰ ওপৰত। ষ্টুডেণ্টে পঢ়িব লাগে, ষ্টুডেণ্ট হ'ল দেশৰ ভৱিষ্যত। ষ্টুডেণ্ট এজনে পঢ়ে কি কাৰণে? ষ্টুডেণ্ট এজনে পঢ়ে নিজৰ কিবা এটা কৰি কিনে খাব পাৰে যাতে, আৰু ষ্টুডেণ্ট এজনে পঢ়াৰ মূল কথাটোৱে হ'ল যে ষ্টুডেণ্টজনে নিজৰ ভৰিত নিজে থিয় দিব বিচাৰে। আমি সকলো ষ্টুডেণ্ট, আমাৰ মা পাপা ককা আইতা সকলোৱে এটা সময়ত ষ্টুডেণ্ট আছিল, সেইকাৰণে ষ্টুডেণ্টৰ প্ৰাধান্য সদায় বেছি। এতিয়া এনেকুৱা হৈছে যে আপোনাক মই তাৰমানে ফ্ৰী ফায়াৰ আৰু PUBG খেলিব দিলোঁ, যে আমি যে গেম খেলোঁ ফ্ৰী ফায়াৰ আৰু PUBG, সকলোতো জানেই ফ্ৰী ফায়াৰ PUBG। আপোনাক সেই খেলিব দিলোঁ, খেলিব দি কিনে মই ক'লোঁ যে এতিয়া ৰিয়েল বেটেল এখনত এনেকৈ খেলা যোৱা, সেনেকুৱা ধৰণৰ কথাটো হৈছে। এইটো কেনেকৈ পচিবল? আমি পঢ়িছোঁ অনলাইনত, যিটো কোৰ্চ ক্লাছ 12ৰ কোৰ্চ, ইমান ডাঙৰ কোৰ্চ যে এবছৰ সময় লয়। সকলো টিচাৰে এই কোৰ্চটো কমপ্লিট কৰিবলৈ কি কয় এবছৰ সময় লয়, কিন্তু আমাৰ এইটো সময়ত সকলো টিচাৰে এই কোৰ্চটো কোনোবাই 6 মান্থ মই বহুতে ক'লোঁ 6 মান্থ কোনো সময়ে পোৱাই নাই, কোনোবাই 5 মান্থ, কোনোবাই 4 মান্থ, আপোনাৰ বন্ধ আছে মাজতে ৰবিবাৰ পৰে, সেইবিলাক কৰি কাটি কুটি আপোনাৰ 4 মাহত টিচাৰসকলে কোৰ্চ কমপ্লিট কৰিছে। এতিয়া ভাবক আপোনাৰ টিচাৰসকলে কিমান স্পীডত ষ্টুডেণ্টক বুজাব লগা হৈছে, যিটো টিচাৰে মানে আগৰ বেটছবোৰক এটা পইণ্ট বুজাই দিছিল, কিন্তু এতিয়া সেনেকুৱা পৰিস্থিতি নাই। এতিয়া কি কৰিছে যে সকলো একেলগে সাঙুৰি বুজাই দিছে, যাৰ কাৰণে কি কৰিছে ষ্টুডেণ্টখিনিয়ে ইমান একো ভালকৈ বুজিব পৰা নাই, আৰু যাৰ টিউশ্যন আছে বা কিবা আছে তেওঁলোকেও অলপ কষ্ট হৈছে, কিন্তু তথাপিও তেওঁলোকে নিজৰ কোৰ্চ কমপ্লিট কৰিব পাৰিছে। কিন্তু এতিয়া কেনেকুৱা হৈছে যে আমি পঢ়িছোঁ আধা মাহ বা আমাৰ আধা কোৰ্চ আমাৰ অনলাইনত গৈছে। অনলাইনত আমাৰ কেতিয়াও ডাউট ক্লিয়াৰ নহয়। কিছুমানে ক'ব পাৰে, এইটো মিছা ফাক মাৰিব পাৰে যে কি আমাৰ অনলাইনত ডাউট ক্লিয়াৰ হয়। অনলাইনত কোনোবাই স্পেচিয়েলকৈ ক্লাছ কৰিলে ডাউট ক্লিয়াৰ হ'ব পাৰে, কিন্তু যেতিয়া এটা অনলাইন ক্লাছ কৰা যায় তেতিয়া বিভিন্ন সমস্যা থাকে। ধৰক আজি টিচাৰজনৰ বোলে আজি চাৰ্জ নাই, তো কি হয় যে ক্লাছ বন্ধ হ'ল। কিন্তু আমাৰ ৰিয়েলততো সেনেকুৱা নহয়। ৰিয়েলত আমাৰ টিচাৰজনে আহে, ব্লেকবৰ্ডত কিবা এটা বুজায়, আমি ফেচ টু ফেচ টিচাৰজনৰ লগত কি বুজিব পাৰোঁ। আমাৰ কিবা ডাউট থাকিলে আমাৰ টিচাৰজনে সেইটো ডাউট ভাঙি দিব পাৰে। আমি আধা মাহ পঢ়িছোঁ অনলাইনত, আমাৰ কোৰ্চ আধা গৈছে অনলাইনত, নামত কোৰ্চ গৈছে, কিন্তু আমাৰ কামত একো আমাৰ লাভ হোৱা নাই। পঢ়ি কিনে কি কৰিছোঁ আমি, যে মই ক'লোঁ আপোনাক এক্সাম্পল দিছোঁ যে আজি টিচাৰজনৰ চাৰ্জ নাই, আজি ধৰক নেটৱৰ্ক বেয়া, তো বিভিন্ন সমস্যা থাকে। টিচাৰৰ সমস্যা থাকিব, লগতে আপোনাৰতো সমস্যা আছেই। ধৰক আজি আপোনাৰ বোলে মোবাইলত চাৰ্জ নাই, আজি আপোনাৰ টিচাৰৰ নহয়, আজি আপোনাৰে চাৰ্জ নোহোৱা হৈ থাকিল, আজি আপোনাৰ নেট কানেকশ্যন বেয়া, আজি আপোনাৰ ফোন বেয়া হ'ল, কিবা আপোনাৰ ক্লাছ মাৰা গ'ল। এনেকৈ মিলি ধৰা আপোনাৰ ঘৰত 4জন ক্লাছ মৰা গ'ল। ক্লাছ না অনলাইন ক্লাছ হ'লেও কিবা ক্লাছ হ'লেও ক্লাছটো হয়, তো ক্লাছ মাৰা। আৰু বিশেষকৈ ছায়েন্সৰ ক্লাছ অনলাইনত হয়, এইটোতো ইম্পচিবল। অনলাইন ক্লাছ কৰিব পাৰে, কিছুমানে পাৰে, যি ধৰক এতিয়া এটা ফিজিক্সৰ আছে ফিজিক্সৱালা, তো বহুতে ফিজিক্সৱালাক ফ'ল' কৰি কিনে ফিজিক্সখন পঢ়ে, বা কিছুমানে মেথছৰ ফ'ল' কৰে। এনেকৈ ফ'ল' কৰি বহুতে পঢ়িছে, কলেজ নোযোৱাকৈ বহুতে ঘৰতে থাকি পঢ়ি আছে। কিন্তু কিছুমান আছে যে এনেকুৱা ইউটিউবত চাই বা
এইবোৰক ফ'ল' কৰি পঢ়িব নোৱাৰে, সেইবোৰে কলেজত যায় টিচাৰৰ পৰা বুজিহে পঢ়িব পাৰে। তো মই কৈছোঁ যে এজন টিচাৰে ব্লেকবৰ্ডত লিখি বুজোৱা, সকলো ষ্টুডেণ্টক সমানে বুজোৱা, বা ষ্টুডেণ্টজনে এজন টিচাৰে ষ্টুডেণ্টজনক দেখিলে তাৰ ফেচটো চালে গম পায় যে ষ্টুডেণ্টজনে বুজিব পাৰিছে নে পাৰা নাই, সেইখিনি বুজি টিচাৰে গম পায় আকৌ ৰিপিট কৰে। কিন্তু আমাৰ অনলাইনটো সেইটো কৰিব নোৱাৰে। গতিকে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে যাতে ভাবি চিনি ডিচিশ্যন লয় আৰু যাতে এক্সামটো বিশেষকৈ ক্লাছ 12ৰ এক্সামটো যাতে পষ্টপন কৰে আৰু ক্লাছ 10ৰ এক্সামটো যাতে CBSEৰ দৰে কেঞ্চেল কৰি দিয়ে। মই কৈছোঁৱে যে ক্লাছ 10ৰ এক্সামটো কেনেধৰণৰ হয় আপোনালোকে গম পাইছে, যে এইটো আপোনালোকৰ নিদিয়াকৈ আপোনালোকে ফাৰ্ষ্ট ইয়াৰ বা ক্লাছ 11 এক্সামলৈ প্ৰমোট কৰিব পাৰি, এইটো সুবিধা আছে, কিন্তু এইটো ক্লাছ 12ত নোৱাৰি। আৰু ক্লাছ 12ৰ এক্সামটোৰ লগত আমাৰ নিজৰ ভৱিষ্যত, লগতে আমি কোনফালে যাম, কি পঢ়িম, আমাৰ সকলোখিনি আমাৰ ৰিলেশ্যন আছে আমাৰ ক্লাছ 12ৰ এক্সামটোৰ লগত। অকল মই বুলি নহয়, যাতে এইটো ফিল বেলেগ কোনো ষ্টুডেণ্টে নাপায় যে আমি সময় নাপালোঁ, পঢ়িব নোৱাৰিলোঁ, সেইকাৰণে আমাৰ ৰিজাল্ট বেয়া হ'ল, সেইটো যাতে নহয়। মই বৰ্ড এক্সামৰ লগত ৰিলেটেড থকা বেলেগ ভিডিঅ' চাইছিলোঁ, চাওঁতে তাত কমেণ্ট কেৱল এটাই যে ক্লাছ 12ৰ এক্সাম কেঞ্চেল কৰক বা পষ্টপন কৰক। মোৰ মতে মই কৈছোঁ যে ক্লাছ 12ৰ এক্সামটো কেঞ্চেল কৰিব নালাগে, কিন্তু এই যিটো পৰিস্থিতি, যিহেতু আমাৰ এইটো কৰোণাৰ ছেকেণ্ড ৱেভ চলি আছে, এই ছেকেণ্ড ৱেভত আগতকৈ বহুত ভয়াৱহ ৰূপ লৈছে কৰোণাই। এজন ষ্টুডেণ্টৰ কৰোণা হোৱা মানে তেওঁৰ লগত ৰিলেশ্যন থকা ঘৰ, গাঁও, লগতে তেওঁ য'ত য'ত গৈছে সকলোৰে ক'ভিড হোৱা। এজন ষ্টুডেণ্টৰ কৰোণা হ'লে গোটেই দেশতে আকৌ কৰোণাৰ ভয়াৱহ ৰূপ এটা সৃষ্টি হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে চৰকাৰে যাতে ভাবি চিন্তি সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তই যাতে ষ্টুডেণ্টৰখিনিৰ ওপৰত একো বিৰূপ প্ৰভাৱ নেপেলায়। মই কৈছোঁ যে এইটো কৰোণাৰ আপোনাৰ ছেকেণ্ড ৱেভ চলিছে, এই ছেকেণ্ড ৱেভত আগতকৈও বেছি ভয়ানক হৈছে কৰোণা। গতিকে এনেকুৱা পৰিস্থিতিত এক্সাম পাতা একেবাৰে সম্ভৱ নহয়। তথাপিও যদি আপোনালোকে পাতে, বা এইটো যে কয় আপোনালোকে যে কৰোণা হ'লে 1 মিটাৰ ডিষ্টেঞ্চ থাকিব লাগে, এইটো এক্সাম হ'ল কোনো মানি নচলে। যাৰ অলপ ধৰক এতিয়া কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যে এক্সাম হ'ব লাগে, বা কালি ডিম্পু দায়ো কিবা এনেকুৱা এটা পষ্ট ভিডিঅ' দিছিল, দিয়াৰ পিছত তাত কাজিয়া হৈ গৈছে। কিছুমান এনেকুৱা আছে যে এক্সাম হওক আমি দিম, কিন্তু সিহঁতে এইটো চিন্তা কৰা নাই যে এক্সাম হোৱাৰ এজনৰ যদি ক'ভিড হয়, কাৰণ কিয় এক্সাম হ'লে তাত বা আমাৰ য'ত এক্সাম হ'ব তাত আমাৰ এটা ঠাইৰে ল'ৰা ছোৱালী নাযায়, তাত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহিব এটা এক্সাম দিবৰ কাৰণে। তাত কাৰ ক'ভিড হৈছে আমি একো গম নাপাওঁ। আৰু মই কৈছোঁ এক্সাম হলত সেইবোৰ কোনো মানে নাথাকে। এক্সাম হলত সকলো এটাই কাম যে লিখিব লাগে, এক্সামত ভালকৈ ৰিজাল্ট বনাব লাগে। কিছুমানে কৈছে যে 2 মে'ত এইটো ঘোষণা কৰা হ'ব, এক্সাম হ'বনে নহয়। 2 মে'তকৈ আগত ঘোষণা কৰিব চেষ্টা কৰা, যাতে ষ্টুডেণ্টখিনি আগতীয়াকৈ জানিব পাৰে যে এক্সাম হ'ব নে নহয়। সকলো ষ্টুডেণ্টে পঢ়ি আছে, কিন্তু সকলোৰে মনত এটাই ভয় যে এক্সাম হ'ব নে নহয়। পঢ়ি থাকিব পাৰি, সকলোৱে পঢ়ি আছে, ময়ো পঢ়িছোঁ বা আপুনিও পঢ়িছে, সকলোৱে পঢ়িছে। 5 মাহ অনলাইন ক্লাছ কৰি অফলাইন এক্সাম দিয়াটো তাকো কৰোণাৰ সময়ত একেবাৰে পচিবল নহয়। এনেকুৱা যদি কৰে ষ্টুডেণ্টখিনিতো বিপদ হ'বই, লগতে দেশতো কৰোণা উভতি অহাৰ বেছি চান্স হ'ব। মানে কি মই কৈছোঁ এজন ষ্টুডেণ্টৰ কৰোণা হ'লেতো আৰু বাকীকেইজনৰ নহ'ব এনেকুৱা কথা নহয়, বাকীখিনিৰো হ'ব। গতিকে যি সিদ্ধান্ত লয় সোনকালে লওক। CBSE যিহেতু সোনকালে সিদ্ধান্ত লৈছে, সেবা বৰ্ডেও সোনকালে সিদ্ধান্ত লওক আৰু গোটেইখিনি ষ্টুডেণ্টক এইটো সোনকালে জনাওক যে এক্সাম কি কৰে, পষ্টপন কৰে বা ক্লাছ 10ৰ এক্সাম কেঞ্চেল কৰে, সেইটো সোনকালে আপোনালোকে জনাওক। এতিয়া ক্লাছ 10ৰ যিবোৰে HLC দিব আৰু ক্লাছ 12ৰ যিবোৰে ফাইনেল দিব, তেওঁলোকৰ ফালৰ পৰা এটা হাম্বল ৰিকুৱেষ্ট যে তেওঁ যি সিদ্ধান্ত লয় যাতে সোনকালে লওক আৰু বেছি দেৰি নকৰি। তেওঁ তাৰিখ দিছে 2 তাৰিখ, অসম চৰকাৰে তাৰিখ 2 তাৰিখ দিছে, নতুন চৰকাৰ অহাৰ কথা কৈছে। ইমানখিনি পলম নকৰি তেওঁ যেন 2 তাৰিখৰ আগত সকলোকে জনায় যে এক্সাম হ'ব নে নহ'ব, পষ্টপন কৰে নে নকৰে। যিহেতু CBSEয়ে ক্লাছ 10 আৰু 12ৰ মই কৈছোঁৱে পষ্টপন কৰিছে আৰু এইফালে ক্লাছ 10ৰ এক্সাম বাতিল কৰিছে, তো সেই তেনেদৰে যাতে অনুসৰণ কৰে আমাৰ চেবায়ো, সেইটো আমাৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ ষ্টুডেণ্টৰ পৰা এটা হাম্বল ৰিকুৱেষ্ট থাকিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টোৰ সৈতে জড়িত কিবা আপোনালোকৰ কমেণ্ট দিব লগা থাকে, তেন কমেণ্ট বক্সত আপোনালোকে কমেণ্ট দিব। এক্সাম পাতিব লাগে নে নালাগে আপোনালোকে নিজৰ মতবাদ কমেণ্ট বক্সত দিব পাৰে, সকলোৱে জনাব কি কৰিব লাগে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়
যে আমি মাত মাতিছোঁ 12ৰ এক্সাম আৰু ক্লাছ 10ৰ এক্সামৰ আমি সকলোৱে মাত মাতিছোঁ আপোনালোকেও মাত মাতক লগ পাম নেক্সট ভিডিঅ'ত